এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ আৰে যুদ্ধ হ'ব মৰমৰে যুদ্ধ হ'ব যৌৱনৰে নাচি নাচি আহি নমস্কাৰ আনকাট ষ্টৰী উইথ বিজুমাৰ আজি ৫৫ খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মোৰ লগত আছে দুগৰাকীকৈ অতিথি। মোৰ লগত আছে মীৰা মেইটু, দুই যমজ ভাতৃ, যি দুগৰাকীৰ কণ্ঠই সমগ্ৰ অসমত বিয়পি গৈছে। সমগ্ৰ অসমবাসীয়ে তেওঁলোকৰ কণ্ঠত গুণমুগ্ধ হৈছে। আজিৰ এই আনকাট ষ্টৰীত মই তেখেতসকলক আমন্ত্ৰণ জনাইছিলো আৰু আমাৰ মাজত তেখেতসকল উপস্থিত আছে। পোনপ্ৰথমে অনুষ্ঠানৰ আৰম্ভণিতে মই দুয়োগৰাকীকে আজিৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাব বিচাৰিছো। নমস্কাৰ দুয়োগৰাকীকে স্বাগতম জনাইছো। ধন্যবাদ। বৰ যিহেতু তোমালোকে সংগীতৰ লগত জড়িত, সংগীত গাই আহিছা, কেনেকে কি পৰিকল্পনাৰে আগবাঢ়িছা? আমি আগতে গান গাইছিলোঁ, মঞ্চ প্ৰগ্ৰেমো কৰিছিলোঁ। এতিয়া আমি সৰু সুৰাকৈ এটা ছেটআপ বনাই ল'লোঁ। নতুন নতুন গান আহি থাকিব, ৰাইজে আঁকোৱালি ল'ব, আমাৰ গানবিলাক চাব। পোনপ্ৰথমে আমি আনকাট ষ্টৰী দৰ্শকৰ বাবে কোনগৰাকী মিন্টু, কোনগৰাকী মৃণাল আমি চিনাকি কৰাই দিব হয়, মোৰ নাম মৃণাল ডেকা, মোৰ নাম শ্ৰী মিন্টু ডেকা। যিহেতু সংগীতৰ লগত জড়িত দুগৰাকী, আমি অনুষ্ঠান আৰম্ভ কৰিম। আমি বহু কথা বতৰা পাতিম, কিদৰে সংগীত কেনেকৈ আহিল, কেনেকৈ যাত্ৰাটো আৰম্ভ হ'ল বা পিছলৈকে কি পৰিকল্পনা আছে, আমি নিশ্চয়কৈ দুগৰাকীৰ পৰা শুনিম। কিন্তু তাৰ প্ৰাক মুহূৰ্তত অনুষ্ঠানৰ আৰম্ভণিতে আমি এটি সংগীতৰ কলিৰে আগবাঢ়িব বিচাৰিছো। কি শুনাবা? জুবিন দাৰ এটি শুনাই দিওঁ গীত। এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে হাতেৰে ঢুকিনো হোৱা জোনৰে ছবি পাখি মেলি সপোনে আগছিলে জীৱন কোনোবা দৰদি আকাশৰ নীলিমতে এই মন আজি যেন অসীম লীন হোৱা ত্ৰিকা কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। ইমান ধুনীয়া কণ্ঠ, তোমাৰ পৰা আমি গীত শুনিম, কথা বতৰা পাতিম। তোমাৰ পৰা জানিব বিচাৰিছো বৰ্তমান ক'ত কেনেকৈ অধ্যয়নৰত কৰিছা? বৰ্তমানতো আমি ষ্টুডিঅ'তে অলপ কাম কৰি আছোঁ, লাগি আছোঁ। নতুনকৈ বাৰু খুলিছোঁ, আমি পৰহি ষ্টাৰ্ট দিছোঁ। ভাল ভাল গান বনাম, ৰাইজে চাব, এনেকৈ আমি আগবাঢ়ি যাম। লগতে শৈক্ষিক দিশত কিমানখিনি আগবাঢ়িছা এতিয়ালৈকে? কোন ক্লাছত? মই ক্লাছ 10। ক্লাছ 10? হয়। কোনখন স্কুল? মই শিঙিয়ালপাৰা হাইস্কুল। ময়ো শিঙিয়ালপাৰা দুগৰাকী শিঙিয়ালপাৰা হাইস্কুল। যিহেতু তোমালোকে সংগীতৰ লগত জড়িত, এটা নিশ্চয় এটা টাৰ্ণিং পইণ্ট থাকে চবৰে, যে আমি গান গাম বুলি গোৱা জনা যায়, বা আমি এনেকুৱা নহয় যে আমি আজি ভাইৰেল হ'ম বুলি কোনেও ভাইৰেল নহয়, ঠিক আছে? তো তোমালোকৰ এটা টাৰ্ণিং পইণ্ট আছে যে এইটোৰ পৰা মানুহে আমাক চিনি পাইছে, যে আমি এইটো গাইছিলো, দুগৰাকীয়ে গাইছিলো, আমি তেনেকৈ ভাইৰেল হ'লো, মানুহৰ মুখে মুখে এতিয়া মিন্টু মৃণাল হৈ পৰিল। কেনেকৈ হ'ল এই টাৰ্ণিং পইণ্টটো? ক'ৰ পৰা আৰম্ভণি হৈছে? এজন আমাক দাদাই, যেতিয়া আমি ভাইৰেল হৈছিলোঁ, এজন দাদাই আমাক, মই এঠাইলৈ চাইকেল লৈ গৈছিলোঁ, তাৰ পৰা মই মোক এটি হিন্দী গীত গাব দিছিল, তাৰাপ তাৰাপ, সেই গীতটোৰ পৰাই মই ভাইৰেল হৈ গৈছোঁ। আমি সেই তাৰাপ তাৰাপ গীতটো শুনিম, মানে সেইটোৱে তোমালোকৰ টাৰ্ণিং পইণ্ট। তোমাৰ একে? বৰ্তমান সময়ত তোমালোকে এটা
ষ্টুডিঅ'লৈকে আহিছা হয় আৰম্ভণি বেলেগ আছিল পৰৱৰ্তী সময়তো বেলেগ হ'ব বৰ্তমান হয়। সময় বেলেগ হয়। কেনেকুৱা ধৰণৰ সহায় পাইছা এই ষ্টুডিঅ'টো খোলাত আমাৰ তিনিজন দাদা আছে এজন ৰাহুল দা এজন আমাৰ ভদ্ৰতই হেৰি কৰি দিছে আমাক আৰু আৰু এজন ধন্দা বুলি দাদা আছে তেওঁ অলপমান সহায় কৰিছে আমাক হয় 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 বৰ্তমান তোমালোকে সংগীতৰ লগত কেনেকৈ কাৰ মানে আদৰ্শ হিচাপে লৈছা আমি মই এনে গান শিকি আছোঁ আমাৰ এই ওচৰতে হয় ক্লাছিকেলটো শিকি আছোঁ তেখেতৰ তাতে শিকিছোঁ এতিয়াও শিকিয়ে আছোঁ তুমি কাৰ গীত শুনি ভাল পোৱা মই বেছি জুবিন দাৰ গীত শুনি ভাল পাওঁ মই জুবিন দা দুগৰাকীয়ে জুবিন দাৰ অনুৰাগী হয় তাৰ বাহিৰেও তোমালোকে আৰু কি আৰু মহেন্দ্ৰ হাজৰিকা ভূপেন হাজৰিকাদেৱক ভাল পাওঁ তাৰপিছত খগেন মহন্ত জিতুল সোণোৱাল তুমি একে বৰ্তমান সময়ত দেখা যায় যে তোমালোকৰ নিচিনা এচাম ল'ৰা ছোৱালীয়ে কি হয় যে ছ'চিয়েল মিডিয়াত ভাইৰেল হ'লে তেওঁলোকে মানে এনেকুৱা হয় যে আমি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছোঁ হিৰ' বনি গৈছোঁ এনেকুৱা অনুভৱ হয় নাই আমাৰ সেনেকুৱা অনুভৱ নাই এনেকুৱা অনুভৱ নাই নাই আমি সৰুৰ পৰাই গান গাইছোঁ কিন্তু আমাৰ সেনেকুৱা অনুভৱ নাই মা দেউতাৰ পৰা উৎসাহিত হয় 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 বাকী গাঁওবাসীৰ পৰা গাঁওবাসীৰ পৰাই দুই এটাই কয় দুই এটাই নকয় তথাপিও মানুহৰ পৰা কেতিয়াবা সমালোচনা পাইছা এনেকে কয়ে সমালোচনা কৰে আজিকালি সেইবিলাকক কি বুলি ভাবা আশীৰ্বাদ হিচাপে লৈছোঁ আমি আশীৰ্বাদ হিচাপে লৈ থৈ দিছোঁ পৰৱৰ্তী সময়ত দুয়োজনে সংগীতৰ লগত জড়িত আছে হয় 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 কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে যে আমি এদিন এনেকুৱা হ'ম সংগীতৰ বাহিৰে তোমালোকৰ নিশ্চয় যিহেতু পঢ়া শুনা কৰি আছা ক্লাছ 10 হয়নে গতিকে কি ধৰণৰ মানে পৰিকল্পনা আছে আমি এই ষ্টুডিঅ'টোৰ পৰা যাতে আমি ভাল ভাল কাম কৰি যাব পাৰোঁ ৰাইজক ভাল ভাল গীত উপহাৰ দিব পাৰোঁ সেইটোৱে কামনা ভাল ভাল গীতৰ মাজত কেনেকুৱা ধৰণৰ গীত থাকিব আজিকালি চলি থকা সেনেকুৱা গীত লৈ এনেকুৱা গান আহিব প্ৰকৃতিৰ লগত থকা সেনেকুৱা গানো কৰিম আমি ঠিক আছে আমি আৰু কথা বতৰা পাতিম এই মুহূৰ্তে তোমাৰ কণ্ঠত আমি এই গীত শুনিব বিচাৰিছোঁ হয় মই এতিয়া জুবিন দাৰ গীত গাবলৈ ওলাইছোঁ তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ তুমি যেন অবৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহ তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিনী উঠৰে তৃষা সামৰি পৰশী উজাই নামনি দুহাতৰ কোমল আঙুলি আবেগৰ বাগৰ সলনি উশাহৰ গভীৰ পিয়াহ তোমাতে লিখা জীৱনী তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ ধন্যবাদ ইমান ধুনীয়া গীত তাৰ লগত তোমাৰ কণ্ঠ খুবেই ধুনীয়া কিছুমান কথা আমি পাতিম যিহেতু দুগৰাকী একেলগে থকা প্ৰায়ভাগ মানে তুমি তেওঁৰ কি গুণ বেছি ভাল পোৱা আমাৰ দুই একে গুণ তেওঁ গান হয় আৰু বেয়া গুণ নাই 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 আমি যি কৰোঁ একে কৰোঁ আমি যি কৰোঁ একে কৰোঁ একে কৰা বেয়া কৰিলেও একে কৰা হয় হয় কি বেয়া কৰা কাজিয়া চাজিয়া কৰোঁ দুজনে কাজিয়া কৰা হয় কিয় কি বিষয়ত লৈ কাজিয়া হয় এই গানক লৈ লাগে কেতিয়াবা খোৱা বস্তুক লৈ মায়ে বোলে মোক বেছিকে দিলে নাই 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 সেইবিলাক নাই আমাৰ সেইবিলাক নাই দুজনে মানে মিলা প্ৰীতিত থকা হয় হয় তেওঁৰ মতে ঠিক আছে এতিয়া মই মিন্টুৰ কথা মই মৃণালৰ পৰা জানিম তেওঁ কি কৰি বেছি ভাল পায় আমি গীতেই আমাৰ গীতেই মনে প্ৰাণে সোমাই আছে গীতে মনে মনে সোমাই আছে আমাৰ বেলেগ নাই আমাৰ বেলেগ নাই বাকী পঢ়া শুনা আছে কৰি আছোঁ স্কুলৰ বন্ধু বান্ধৱীৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পোৱা কয় চবেই কয় গানগিলা গাব কয় আৰু আগুৱাই যাব কয় ভাল ভাল গান ওলাব কয়
এতিয়ালৈকে দুগৰাকীয়ে মঞ্চত হয়, হয়, পৰিৱেশন কৰিছা হয়। এই মঞ্চত কেতিয়াবা এনেকুৱা হয় মানে কিছুমান এনেকুৱা মঞ্চত থাকে কমিটিয়ে হওক বা কিবাই হওক যে এটাৰ পিছত এটা মানে অনুষ্ঠান হৈ থাকে যেতিয়া মৃত্যু মিলনৰ অনুষ্ঠান থাকে তেতিয়া ৰাইজৰ পৰা কেনেকুৱা উৎসাহ পোৱা তোমালোকে আমিতো যিমান প্ৰগ্ৰেম কৰিছোঁ ৰাইজৰ পৰা ভাল চিঞৰ মাৰে ভাল লাগে যেতিয়া আমি মঞ্চত উঠোঁ ৰাইজৰ পৰা আমি ভাল সঁহাৰিয়ে পাওঁ যিমান প্ৰগ্ৰেম কৰিছোঁ য'তে নহওক আমিতো এবাৰ 15খন প্ৰগ্ৰেম কৰিছোঁ এইবাৰ বহাগত পৰৱৰ্তী সময়ত আৰু আশা আছে আৰু আশা আছে আমি বহাগত আৰু জানো প্ৰগ্ৰেম কৰিব পাৰোঁ ৰাইজে আমাক মাতক আমি ভাল ভাল গান উলিয়াব পাৰোঁ ৰাইজৰ আশীৰ্বাদ লাগিব কেনেকুৱা ভাল গীত গালে ৰাইজে মাতিব বুলি তোমাৰ অনুভৱ আমিতো চেষ্টা কৰিয়ে আছোঁ আজিকালি মডাৰ্ণ চং ওলাইছে সেনেকুৱাকৈ যদি আমি উলিয়াব পাৰোঁ ৰাইজে ভাল পাব যদি মানে এনেকুৱা হয় আমাৰ সমাজত বিভিন্ন শ্ৰেণীৰ মানুহ থাকে ঠিক হয়। আছে প্ৰাপ্তবয়স্কখিনি বেলেগ মনোভাৱ বেলেগ তেওঁলোকৰ বাকী আমাৰ চামৰখিনি বেলেগ তোমালোকৰ চামৰখিনি বেলেগ প্ৰত্যেকৰে বেলেগ বেলেগ প্ৰত্যেককে এখন মঞ্চত খোজ কঢ়াটো কিমান বেছি জটিল হৈ পৰে তোমাৰ দুগৰাকীৰ কাৰণে আমিতো ৰাইজে ৰিকুৱেষ্ট কৰিলেতো আমি যিকোনো গান নহওক আমি গায়ে দিওঁ সেইটো আমাৰ গাঁৱে আমি য'তে নহওক গাইছোঁ আমি আগতেও গাইছোঁ এতিয়াও গায়ে আছোঁ আমি ৰাইজে যেনেকৈ ক'লে হ'ল যে এইটো গান গাব লাগে আমি গায়ে দিওঁ গাই দিয়া কেতিয়াবা মিন্টুৰ মঞ্চত খং উঠি পাইছে নে নাই নাই আমাৰ খং নুঠে আমি এক লগত গান গাই থাকিলে আমি তাৰমানে খং কেতিয়াবা নকৰোঁ ধৰা মই তুমি ভাবিছা যে মই জুবিনদাৰ গীতটো গাম তেওঁ ভাবিছে নহয় মই ৰাভা সংগীত গাম এনেকুৱা হয়নে কেতিয়াবা হয় কেতিয়াবা নহয় কেতিয়াবা হৈ যায় দুইটো আমি দুয়ো একেলগে গান গাওঁ মঞ্চত একেলগে গীত গোৱা এতিয়া দুয়োৰে আমি কণ্ঠত একেলগে গীত গাম হয় বাবুদা আৰু জুবিনদা গাইছে বাৰিষাৰে বানত সেই গীতটো গাইছোঁ বাৰিষাৰে বানত অ বাবু পৰিছেনে মনত তোৰ বাবু বৈঠা মাৰিছিলো যে কলৰে নাৱত ধেমালি ধেমালিতে যাওঁ দূৰলৈ ভয়ে ভয়ে আহো ঘৰলৈ বাৰিষাৰে বানত অ দাদা পৰিছেনে মনত তোৰ দাদা বৈঠা মাৰিছিলো যে কলৰে নাৱত মিঠা মিঠা কথাবোৰ আছেনে মনত মন যায় উভতি গাবলৈ অ চোতালতে কাঠু ওই পদুলিতে বুকু সাঁতুৰি সাঁতুৰি থাকো দেউতাৰে কোলাত ভন্টিয়ে কান্দে বাৰে বাৰে জোকাইছিলো সেই সপোনে কৰে আজিও বামনি ৰঙে ৰসে ভৰা ৰদালিৰ কাহিনী আজি দেখোন পৰে মনত অ বাবু তোৰো জানো পৰে মনত বাৰিষাৰে বানত অ দাদা পৰিছেনে মনত তোৰ দাদা বৈঠা মাৰিছিলো যে কলৰে নাৱত ধেমালি ধেমালিতে যাওঁ দূৰলৈ ভয়ে ভয়ে আহো ঘৰলৈ দেনাৰে দেনাৰে দে দেনাৰে দেনাৰে দে দে এতিয়াতো তোমালোকে হয় জুবিনদাৰ নহলে বাবুদাৰ এনেকে গীত গাই আছা দুয়োৰে কণ্ঠত কেতিয়ালৈকে ৰাইজে তোমালোকৰ সৃষ্টিক কেতিয়ালৈকে পাব তেনেকুৱা ধৰণৰ পৰিকল্পনা হৈছেনে এতিয়া কৰিব পৰা নাই বাৰু নিজাকে এতিয়া গীত কৰিবৰ কাৰণে মন চেষ্টা কৰি আছো আমি এতিয়া তাৰে যুঁজা চলিছে হয় চলি আছে যিহেতু এতিয়া তোমালোকে গীত গাইছা ঠিক আছে তোমালোকৰ নিচিনা বয়সৰ ল'ৰা ছোৱালীও এতিয়া কিছুমানে গীত গায় ঠিক আছে তো এনেকুৱা হয় যে কেতিয়াবা গীতক মানুহে কয় গীত গাই খাব পাৰিবনে তোমালোকৰ মনত ধাৰণা হয় নেকি যে আমিও গীত গাই ভৱিষ্যতে খাব পাৰিমনে ঘৰখন পোহপালিব পাৰিমনে সেইটোতো আমি ভাবি আছো অলপমান বেলেগ কামো কৰিম বুলি এইটো গীতটো হ'ল আমাৰ অংশ তাত বাহিৰে আমি বেলেগ কামো কৰিব লাগিব বেলেগ কাম কেনেকৈ চাকৰি তাকৰি অলপ লাইন ল'ব লাগিব
সেই হিচাপত পঢ়া শুনাও কৰিব লাগিব হয়, হয়। সংগীতৰ লগে লগে তোমালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত শিকিব লাগিব হয়নে হয়, হয়। ঘৰত কোন কোন আছে মা আছে, দেউতা আছে, বৰদেউতা আছে। বাকী তোমালোকৰ স্কুলত স্কুলত পঢ়া শুনা চলি আছে এনেকুৱা ধৰণৰ কেতিয়াবা মানে সময় কটাইছা নেকি বন্ধু বান্ধৱীৰ লগত যদি এই মুহূৰ্তত মনত কৰিব দিওঁ যে এইটো মুহূৰ্ত মোৰ ভাল লাগে স্কুলত গৈ তোমাৰ নিশ্চয় আমাৰতো স্কুলত ভালে লাগে ভালে লাগে। আমি সদায় ভাল লাগে আমাৰ স্কুল আমি 4টা ক্লাছৰ পিছত আমি গান, আমি 4টামান চলি লগ লাগি আমি কমন ৰুমত বহি গান গাওঁ। গান গোৱা আমি 4টামান তোমালোকৰ ক্লাছত। বন্ধু বেলেগক শুনোৱা হয়, হয়। সিহঁতেও আমাৰ লগত গায়, আমিও গাওঁ। আমি একেলগে চবে গাওঁ গান একেলগে চবে গোৱা লেজাৰত। সময়খিনি আজৰি হয়। সময়। এনেকুৱা মুহূৰ্ত আছে নেকি যে এই মুহূৰ্তত বা ক্লাছ ৰুমত আমি এনেকুৱা কৰিছো মনত পেলাইছো বা ছাৰ বাইদেউৰ পৰা কেতিয়াবা গালিও শুনিছো হয় গালি হয়, পাৰে এবাৰ ছাৰ আমি বাইদেউ। গাই থাকোঁতে ছাৰ বাইদেউ কৈছিলে আমাক এতিয়া গাব নালাগে, আমি এনেকে গাইছিলো, তাৰপিছত আকৌ গাইছো আৰু কোৱাৰ পিছত। এতিয়া সেই ছাৰজনে কি কয় এতিয়া ভাল বুলিয়ে কয়। ভাল বুলিয়ে কয়, আমাক অ। আগবাঢ়ি যাব দিয়ে। বাকী পৰৱৰ্তী সময়ত তোমালোকৰ যি এই সংগীতৰ যাত্ৰা হয়, এই হয়। সংগীতৰ যাত্ৰা সদায় অব্যাহত থাকক হয়, আমি তাৰে কামনা কৰিছো দুয়োগৰাকীৰে যি আশা আছে হয়। যি ভৱিষ্যতৰ যি পৰিকল্পনা আছে তাৰে পৰিপূৰক হওক পুনৰবাৰ এটি আমি গীতৰ মাজলৈ যাম কোনে শুনাবা এবাৰ এবাৰ মই প্ৰাণদীপ দাৰ যুদ্ধ হ'ব সেই গীতটো গাই দিছো। বহুত বেছি ভাল। আঁকোৱালি লৈছে হয়। মানুহে মোৰ মনে কয় মোৰ হবি তই, মন ভৰাকৈ মৰম কৰিম মই, নাচি নাচি আহি নাচনি পখিলা, হাঁহি হাঁহি খালি বুকুৰে কলিজা, মই নাজান ভুলতো তই নেভাবিবি এৰি যাম, জানৈ জান তই মোৰে জান, মই তোক নাপালে জান মৰি যাম, অ ইয়াৰে যুদ্ধ হব মৰমৰে, যুদ্ধ হব যৌৱনৰে, নাচি নাচি আহি নাচনি পখিলা, হাঁহি হাঁহি খালি বুকুৰে কলিজা, মই নাজান ভুলতো তই নেভাবিবি এৰি যাম, জানৈ জান তই মোৰে জান, মই তোক নাপালে জান মৰি যাম। ধুনীয়া এবাৰ তোমাৰ কণ্ঠ হয় মই এটি বিহু গাইছো বিহু আহি আছে হুই নাখৰ পাতৰ আৰতে হুই জিলিকে মোৰ জুনৈ উশাহিলা তোৰে মুখনি হুই পদুম তগৰ ফুলিলে ওই ফুলিলে মোৰ জুনৈ ও মৰমত কপে বুকুখনি ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰমৰ ওই নাহৰ আনিলি তই বহাগৰ এই খবৰ বুকুতে বাজিছে ঢোলৰ এই চাপৰ তেজত উঠিছে প্ৰীতিৰে লহৰ বুকুতে বাজিছে ঢোলৰ এই চাপৰ তেজত উঠিছে প্ৰীতিৰে লহৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰ এই খবৰ কতনা সাগৰ সিঁচি মানিক বিচাৰিছিলো কতনা মৰম যাচি মই যে নাপালো নুবুজিলো তোমালোকৰ মন কালৈ বাৰু থাকিলা যবন নুবুজিলো তোমালোকৰ মন কালৈ বাৰু থাকিলা যবন ধন্যবাদ আমি অনুষ্ঠান সামৰিম হয় আজি আনকাট ষ্টৰীৰ দুয়োগৰাকী অতিথি আছিলে কেনেকুৱা লাগিল ভাল লাগিছে আপোনাক ধন্যবাদ দিছো আপোনাক কি ক'বা ধন্যবাদ দিলো। আমাৰ আনকাট ষ্টৰী দৰ্শকৰ কাৰণে তোমাৰ পৰা কি মন্তব্য হয় আমাৰ আজিৰ এই অনুষ্ঠানটো চাওক আৰু চাওক। বাইদেউ ভাল ভাল কাম কৰি আছে বাইদেউৰ চেনেলটো লাইক শ্বেয়াৰ কৰি দিব আৰু আমাক যাতে আমি
আমাৰ ষ্টুডিঅ'ৰ পৰাই নতুন নতুন গান আপোনালোকে গান চাই আমাক আঁকোৱালি লয় আৰু আশীৰ্বাদ দিব বুলি আশা থাকে। তোমালোকৰ নিশ্চয় ইউটিউব চেনেল আছে। হয় আছে মিণ্টু মিনাল মিউজিক চাব আপোনালোকে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব। হয় প্ৰিয় দৰ্শক, আজি আমাৰ এই অনুষ্ঠানটিৰ অতিথি আছিল দুই ভাতৃ মৃণাল আৰু মিণ্টু। পৰৱৰ্তী সময়ত আন এটি খণ্ডত লগ পোৱাৰ আশাৰে আমি আজি এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছো। ধন্যবাদ।